মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি দশম শ্ৰেণীৰ অসমীয়া বিষয়ৰ মই অসমীয়া কবিতাৰ দ্বিতীয় অংশত আমি আজি উপনীত হৈছোঁ। যোৱা অংশটো আমি এইখিনিলৈকে আলোচনা কৰিছিলোঁ যে আমি অৰ্থাৎ মোগলসকলে আমি অসম আক্ৰমণ কৰিবলৈ আহিছোঁ আৰু আজি আমি অসমক আমাৰ অনিৰুদ্ধ গতি দেখুৱাই দিম। আমাৰ যি শক্তি প্ৰবল প্ৰতাপ আমি দেখুৱাই দিম। আমি অসমত মুছলমানৰ শাসন প্ৰৱৰ্তন কৰিম। অসমখন আমাৰ হ'ব, কামৰূপখন আমাৰ হ'ব। এইখিনি আমি মনে প্ৰাণে কামনা কৰিলোঁ। যোৱা অংশটোত আমি এইখিনিলৈকে আমি আলোচনা কৰিছিলোঁ। ইয়াৰ পিছৰ অংশটো যিদিনা নামিলো আহি অসমৰ থলীত মীনা কৰা বনৰ বুকুত অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত। ইয়াত এটা শব্দ আছে মীনা কৰা শব্দটো মীনা গহনাত কৰে, কাপোৰতো কৰে, অৰ্থাৎ ডিজাইন কৰা বুলি ক'ব পাৰোঁ। ডিজাইন কৰা বিভিন্ন ধুনীয়া ধুনীয়া ফুল তোলে, তাকে মীনা কৰা বুলি কোৱা হয়। অলংকাৰতো কৰে আৰু কাপোৰতো কৰে। অসমৰ বননি কেনেকুৱা? অসমৰ বননিও যেন তেনেকুৱা মীনা কৰা, বিভিন্ন ডিজাইনৰ বন, বিভিন্ন বনৰ যেন এক সমাহাৰ। গতিকে তেনেকুৱা অসমৰ মীনা কৰা বনৰ বুকুত আমি যিদিনা নামিলোঁ, যুদ্ধত নামিলোঁ, অসমৰ থলীত নামিলোঁ, তেতিয়াই আমি কি দেখা পালোঁ? অসমৰ হেংদাং দুপৰৰ পূৰ্ণ আলোকত জিলিকিল। দুপৰৰ পূৰ্ণ আলোকত জিলিকিল মানে জিলিকিল হেংদাং যেন জিলিকি উঠিল। হেংদাং, তোমালোকে হেংদাঙৰ কথা শুনিছা। হেংদাং হ'ল এবিধ অস্ত্ৰ, তৰোৱাল। আহোমৰ দিনত আহোমসকলে এই হেংদাং ব্যৱহাৰ কৰিছিল, যুদ্ধত ব্যৱহাৰ কৰা এবিধ সামগ্ৰী হেংদাং। তেনেকুৱা চিকমিক হেংদাং জিলিকি উঠিল আৰু পুৰুষ তিৰোতাই স্বদেশৰ স্বাধীনতাৰ কাৰণে ৰণাংগনত আহি থিয় দিলে। সহজ বাক্য। মোগলসকলে আমি ভাবিছিলোঁ অসমৰ সেনানী একেবাৰে দুৰ্বল, সান্দহ খোৱা সেনানী অসমৰ। গতিকে সুদূৰ পশ্চিমৰ পৰা আমি ইয়াত আহিছিলোঁ, অসমখন আক্ৰমণ কৰিম, সহজতে আমি অসমৰ সেনানীক পৰাভূত কৰিম। কিন্তু যেতিয়া আমি ইয়াত অসমৰ থলীত নামিলোঁ, তেতিয়াই দেখা পালোঁ অসমৰ সেনানীৰ এই হেংদাং দুপৰীয়া এই ৰ'দত তিৰিবিৰাই জিলিকি উঠিল। আৰু স্বাধীনতাৰ কাৰণে, দেশ ৰক্ষাৰ কাৰণে, স্বদেশৰ কাৰণে অসমৰ কেৱল পুৰুষেই নহয়, পুৰুষ তিৰোতাসকলো আহি ইয়াত ৰণাংগনত থিয় দিলে। আনকি পুৰুষ নাৰীয়ে ৰণচণ্ডী মূৰ্তি ধৰি নামিল, বুকু পাতি নামিল ৰণত। অৰ্থাৎ অসীম সাহসেৰে ৰণচণ্ডী মূৰ্তি হ'ল ৰণত উন্মাদ হৈ যেতিয়া আহে, সেই তাকে কোৱা ৰণচণ্ডী মূৰ্তি ধৰি পুৰুষ তিৰোতাসকলে আহি ৰণাংগনত নামি পৰিল। এইখিনি মানুহক অসমৰ এনেকুৱা সেনানীক দেখা পাই, এই সেনানী ৰুদ্ৰৰূপ দেখা পাই, যি মোগলে ৰাজপুতক জয় কৰিছিল, তেনেকুৱা মোগলৰ সবল বাহুৰ সেই বল, প্ৰবল প্ৰতাপনো ক'ত লুকাই গ'ল? অসমৰ সেনানীৰ বল দেখা পাই আমাৰ মোগলৰ এই বলবিলাক নোহোৱা হৈ গ'ল। ক'তনো লুকাল বল ৰাজপুত জয় মোগলৰ সবল বাহুৰ অসমৰ থলীত? ক'ৰ অত পালে বল অসমৰ সেনানীয়ে? অৰ্থাৎ অসমৰ সেনানীয়ে অত বল, ইমান বল ক'ত পালে? শুকান সান্দহ আৰু পানীয়াজলীত আমি যেন সচৰাচৰ আমি অসমীয়া মানুহৰ আমাৰ প্ৰিয় এটা আহাৰ আছে সান্দহ, শুকান সান্দহ। একো নাপালে আমি পানীয়াজলীত পানীতে তিয়াই আমি খাওঁ। গতিকে অসমৰ সেনানীয়ে পানীয়াজলীতেই সেই শুকান সান্দহ তিয়াই খাই ক'ত বল পালে? বিজয় অসমে গালে অসমৰ স্বাধীনতা গান, বিজয়ৰ গৌৰৱ আৰতি। আৰু সেই শুকান সান্দহ খোৱা, পানীয়াজলীত শুকান সান্দহ খোৱা অসমৰ সেনানীয়ে আমাক পৰাভূত কৰিলে, অৰ্থাৎ মোগলক পৰাভূত কৰিলে। বিজয় অসমে গালে অসমৰ স্বাধীনতা গান, অৰ্থাৎ আমাক পৰাজিত কৰি
অসমৰ সেনানীয়ে, অসমৰ ৰাইজে, অসমৰ মানুহে স্বাধীনতাৰ গান গালে, বিজয়ৰ গৌৰৱ আৰতি কৰিলে। মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়, বিশ্বজয়ৰ সপোন দেখা মোগলে, যি মোগলে বিভিন্ন দেশ বিদেশ যুদ্ধত বিভিন্ন দেশ বিদেশক পৰাভূত কৰি অসমলৈ আহিছিল, অসমক সহজতে হেলা ৰঙে পৰাভূত কৰি শাসন কৰিম বুলি, সেই মোগলে যেন নতুনকৈ এটা শক্তিৰ পৰিচয় পালে, এটা জাতিৰ শক্তিৰ পৰিচয় পালে। মোগলে শক্তিৰ নতুন পৰিচয় এবাৰ পালে। আৰু কি পালে? দেশ প্ৰাণ, মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি, অসমৰ মানুহৰ স্বদেশৰ প্ৰতি যি ভক্তি, স্বদেশৰ প্ৰতি যি প্ৰেম, তাৰ পৰিচয় পালে। আৰু সেইদিনাখনেই পৰাজিতা মোগলৰ চকুত পৰিল, পৰাজিতা মোগলৰ সেইদিনা পৰিল চকু অসমৰ বিনন্দী আৰু ভক্তি প্ৰেম সৌন্দৰ্যৰ খনি, কাণত পৰিল আহি মুক্ত প্ৰাণ অসমৰ উচ্চকিত সংগীতৰ সুমধুৰ ধ্বনি। যি মোগলে অসম আক্ৰমণ কৰাৰ সপোন দেখি আহিছিল, সেই মোগলে সেইদিনাখন পৰাজিত হৈ পৰাজয় বৰণ কৰাৰ পাছত অসমৰ যেন ন ৰূপ দেখা পালে। অসমৰ মানুহৰ, অসমৰ সেনানীৰ বল দেখা পালেই, তাৰোপৰি অসমখনৰ যেন এটা নতুন পৰিচয় পালে, অসমখন যেন ন ৰূপেৰে দেখা পালে। সেইদিনাখন পৰাজিত মোগলৰ চকুত পৰিল অসমৰ বিনন্দীয়া ৰূপ। কি বিনন্দীয়া অসম এইখন! তেতিয়াহে মোগলে উপলব্ধি কৰিলে অসমখন কি বিনন্দীয়া, কি মোহনীয়া। আৰু এই অসমখন সৌন্দৰ্যৰ খনি, সৌন্দৰ্যৰ যেন আকৰ, ভক্তিৰ যেন আকৰ, ভক্তি প্ৰেমৰ যেন আকৰ। য'ত শংকৰ মাধৱৰ ইয়াত গীত শুনা যায়, এই অসমখন যেন ভক্তি প্ৰেমৰ আকৰ। আৰু মোগলৰ কাণত পৰিল আহি মুক্ত প্ৰাণ অসমৰ উচ্চকিত সংগীতৰ সুমধুৰ ধ্বনি। মোগলৰ কাণত স্বাধীনতা প্ৰেমী, মুক্তিকামী অসমৰ মানুহৰ এই উচ্চাকিত সুমধুৰ ধ্বনি আহি কাণত পৰিল। আৰু তেতিয়াহে মোগলে উভতি চালে। কি চালে? এই অসম চৌদিশে দুখৰ পাহাৰ, এইখনে অসম। চৌদিশে দুখৰ, অসমখনৰ চৌদিশে দুখৰ পাহাৰ, দুখৰ অস্পষ্ট ধোঁৱাময়, চাৰিওপিনে পাহাৰ। এইখনে অসম। কেনেকুৱা অসম? চাৰিওফালে পাহাৰ, প্ৰত্যেকটো বনৰ পাত যেন জাংফাই। জাংফাই হ'ল এবিধ পাহাৰীয়া গছৰ আঠা, এবিধ আঠা, যিটো ৰঙীন আঠা, তাৰপৰা কেৰুমণি এইবিলাক বনোৱা হয়। গতিকে অসমৰ যেন প্ৰত্যেকটো বনৰ পাতেই এনেকুৱা জাংফাই, মীনা কৰা শব্দটো আগতে কৈছোঁ, ধুনীয়া ডিজাইন কৰা, মীনা কৰা, ৰূপ জাতিষ্কাৰ। দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা, এইটো কবিৰ কল্পনা। দুবৰিখনত যেতিয়া নিয়ৰ পৰে, তেতিয়া যেন মুকুতাৰ থোপাহে হয়। দুবৰিৰ পাতে পাতে মুকুতাৰ থোপা, গছকত ভাগে মৰকত। মৰকত হ'ল এবিধ সেউজীয়া বাখৰ, গছকত ভাগে মৰকত। ইয়াত যেন মৰকত এবিধ সামগ্ৰী, মূল্যৱান সামগ্ৰী। গতিকে ইমান এনেকুৱা সেউজীয়া বাখৰ, এনেকুৱা মৰকত চাৰিওপিনে ইমান সিঁচৰিত হৈ পৰি আছে, যেন খোজ দিওঁতেই মৰকত ভাঙি যাব, ঠিক তেনেকুৱা লাগে। ইয়াৰ মানুহে হাতীৰ দাঁতেৰে কৰে খৰমৰ চোলা। খৰমৰ চোলা, তোমালোকে এতিয়া বোধহয় খৰম কি বস্তু দেখা পোৱা, আজিকালি চেণ্ডেলৰ যুগ। আগতে খৰম পিন্ধিছিল মানুহে। খৰমত আমাৰ চেণ্ডেলত যেনেকুৱা ফিটা থাকে, খৰমত এটা চোলা থাকে, কাঠৰ খৰম, তাত চোলা থাকে। এই চোলাটো কাঠৰেই হয়। কিন্তু অসমখন এনেকুৱা এখন অসম, এনেকুৱা সমৃদ্ধিশালী অসম, যি অসমত মানুহে সেই খৰমৰ চোলাও আনকি হাতীৰ দাঁতেৰে বনায়। অসমৰ মানুহে যি সমৃদ্ধিশালী অসম, এই অসমৰ মানুহে ভৰি ধুৱে পোৱালৰ ভঁৰাল আলঙত। পোৱাল হ'ল এবিধ প্ৰবাল, মূল্যৱান সামগ্ৰী। সেই পোৱালেৰে ভৰা, অৰ্থাৎ প্ৰবাল নিৰ্মিত দলঙতে ইয়াৰ মানুহে ভৰি দিয়ে। ইমান সমৃদ্ধিশালী মানুহ। বাঘ নখ পিন্ধে খাৰু ভৰিৰ আঙঠি, মহ শিং পেপাতি গজায়।
ইয়াৰ মানুহে খাৰু পিন্ধে, বাঘ নখৰ খাৰু পিন্ধে, বাঘৰ নখ, বাঘ নখৰ খাৰু পিন্ধে, ভৰিৰ আঙঠি পিন্ধে, আৰু মহৰ শিঙৰ পেঁপা, তোমালোকে মহৰ শিঙৰ পেঁপা দেখা পাইছা, বিহুত ব্যৱহাৰ হয়। মহৰ শিঙৰ পেঁপা বজায়, মহ শিং পেঁপাটি বজায়, হাঁহ কণী চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সজায়। তোমালোকে যিবিলাকে শিৱসাগৰলৈ গৈছা, বিভিন্ন মঠ মন্দিৰ দেখা পাইছা, অতীজতে অসমৰ স্বৰ্গদেৱে এইবিলাক নিৰ্মাণ কৰোঁতে চিমেণ্ট ব্যৱহাৰ কৰা নাছিল। হাঁহ কণী, চাউল, মাটিমাহ এইবিলাক লগ কৰি তাত শিল কাটি কাটি সেইবিলাক ইটাৰ নিচিনা বনাই আৰু বনাই এই দেউল আদি বনাইছিল, মঠ মন্দিৰ আদি বনাইছিল। তাত চিমেণ্টৰ সলনি এইবিলাক ব্যৱহাৰ কৰিছিল। গতিকে হাঁহ কণী চাউলেৰে অসমৰ স্বৰ্গদেৱে দেউল সজায়। নদীৰ বালিত ভৰা সোণ চেকুৰীয়া, গুৰি হয় গছকত ভাগি। নদীৰ বালিত, কিছুমান নদীৰ বালিত সোণৰ চেকুৰ পোৱা বুলি আগতে কোৱা হৈছিল, আৰু সেইকাৰণে সোৱণশিৰি নদী, তাৰ পৰাই সোৱণশিৰি নদীও নাম হৈছে। এতিয়াও আমি শুনো তাহানিতে হেনো বিভিন্ন নদীৰ বালিত সোণৰ চেকুৰ পোৱা গৈছিল। গতিকে নদীৰ বালিত ভৰা সোণ চেকুৰীয়া, গুৰি হয় গছকত ভাগি। সেই সোণৰ চেকুৰাও যেন গছকত অৰ্থাৎ ভৰিৰ খোজত ভাঙি যাব। পুঠিয়ে কাণত পিন্ধে সোণৰ থুৰীয়া, ভেকুলীয়ে ফোঁট লয় সজাই হোৱাগে। অৰ্থাৎ এই গোটেই বৰ্ণনাবিলাক কবিয়ে এইকাৰণে দিছে, অসমখন কেনেকুৱা সমৃদ্ধিশালী। অসমৰ মানুহে কি কৰে? অসমৰ পুঠিয়ে কি পিন্ধে? পুঠি মাছ, আমি পুঠি জানো, পুঠিয়ে কাণত পিন্ধে সোণৰ, যেন ইয়াৰ অসমৰ পুঠি মাছে সোণৰ থুৰীয়া পিন্ধে, কাণত সোণৰ থুৰীয়া পিন্ধে। ইমানেই সমৃদ্ধিশালী এইখন দেশ। ভেকুলীয়ে ফোঁট লৈ সজাই সুহাগী। সুহাগী শব্দটোৰ অৰ্থ তোমালোকে মন কৰিবা। যিবিলাক সাজি কাচি বৰ নিজকে বৰ দেখনীয়া কৰি তুলিব খোজা এচাম তিৰোতা আছে, তেওঁলোকক সুহাগী বুলি কোৱা হয়। আগৰ দিনত তেওঁলোকক সুহাগী বুলি কোৱা হৈছিল। গতিকে ভেকুলীয়েও যেন, অসমৰ ভেকুলীয়েও যেন ফোঁট লৈ নিজকে সজাই তোলে। নিষ্কৰ্ম ধোদৰ বলে বান্ধে ৰাজ আলি। ইয়াত ধোদৰ বলেও ৰাজ আলি বা নিষ্কৰ্মা মানে হ'ল অকৰ্মণ্য, এলেহুৱা। এলেহুৱা ঢোটবিলাক আমি ঢোট বুলি সচৰাচৰ ব্যৱহাৰ কৰোঁ। ঢোলকটো যিবিলাক মানুহ খুব এলেহুৱা, তেওঁলোকক ঢোট বুলি কওঁ। গতিকে অকৰ্মণ্য বা এলেহুৱা ঢোটেও ইয়াক ৰাজ আলি বান্ধে। আমি বুৰঞ্জীত পাইছোঁ এইটো। দল সাজে ঢালি পিঠাগুৰি। আগতে কৈছোঁ এইটো কথা যে বিভিন্ন মঠ মন্দিৰ দৌল আদি নিৰ্মাণ কৰোঁতে হাঁহ কণী, চাউল, পিঠাগুৰি এইবিলাক ব্যৱহাৰ কৰা হয়। 12টি সাগৰ খানি ৰচে বননিত, আৰু বননিত মানে বিভিন্ন ঠাইত বিভিন্ন সাগৰ নাখান্দে আচলতে। এনেকুৱা ডাঙৰ ডাঙৰ পুখুৰী যিবিলাকক সাগৰৰ লগত তুলনা কৰা হয়। আমি শিৱসাগৰত দেখা পাওঁ ডাঙৰ ডাঙৰ পুখুৰী আছে। গতিকে আগৰ দিনত ৰজাবিলাকে ৰাইজৰ সুবিধাৰ্থে এনেকুৱাকৈ ডাঙৰ ডাঙৰ পুখুৰী খান্দিছিল। তাকেই কোৱা হৈছে 12টি সাগৰ খানি বননিত ৰচে ৰংঘৰ কাৰেংঘৰ। ৰংঘৰ কাৰেংঘৰ সজাইছিল যেন স্বৰ্গপুৰীয়ে, দীপ্তিমান স্বৰ্গপুৰীয়ে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি এইখিনিতে আজিৰ পাঠটো শেষ কৰিব খুজিছোঁ। ইয়াৰ পিছৰ পাঠটোত আমি পৰৱৰ্তী অংশখিনি সামৰিম। সকলোকে পুনঃ পৰৱৰ্তী পাঠত লগ পোৱাৰ আশাৰে আমি আজি